নমস্কাৰ আটাইলৈকে। এই ভিডিঅ'টোত আজি আলোচনা কৰিম আমি গুণিতকৰ বিষয়ে। 5জন বন্ধু আছিলে, অম্লান, শ্যাম, কৰিম, যদু আৰু অসীম। তেওঁলোকে এটা খেল খেলিলে যে তেওঁলোকে এখন কাগজত প্ৰত্যেকে 10টাকৈ নম্বৰ লিখি ল'লে। তেনেদৰে এজনে 10টাকৈ লিখোঁতে মুঠ হ'ল 50টা নম্বৰ। তাৰ পাছত তেওঁলোকে 1ৰ পৰা 10লৈ এই 10টা নম্বৰৰ কাগজৰ টুকুৰা বনালে আৰু প্ৰত্যেকে একোখনকৈ কাগজ তাৰ পৰা উঠাই ল'লে। প্ৰথম অম্লানে উঠালে 3 সংখ্যাটো। তেওঁ কি কৰিলে, প্ৰত্যেকটো তৃতীয় ঘৰতে চিহ্ন কৰি গ'ল। যে প্ৰথম কৰিলে 3, তাৰপিছত 6, 9, 12, 15, 18, 21, 24, 27, 30, 33, 36, 39, 42, 45, 48। 48ৰ আগত তেওঁলোকে কৰিব নোৱাৰে, কাৰণ মুঠ সংখ্যা লিখিছিল 50লৈ। গতিকে অম্লানে চিহ্ন কৰিলে 48 সংখ্যাটোলৈ। ইয়াৰ পাছত যদুৱে উঠালে 4 সংখ্যাটো। তেওঁ কি কৰিলে, প্ৰত্যেকটো চতুৰ্থ ঘৰতে এটা এটাকৈ চিহ্ন কৰি গ'ল। প্ৰথম 4, তাৰপাছত 8, 12, 16, 20, 24, 28, 32, 34, 40, 46 আৰু 48। 48ৰ আগত নোৱাৰে, কাৰণ কি তেওঁলোকে সংখ্যাবোৰ 50লৈ যিহেতু লিখিছিলে। এতিয়া আমি কি দেখিবলৈ পালোঁ যে অম্লান আৰু যদু দুয়োজনে কেইটামান সংখ্যাত চিহ্ন কৰি লৈছে। অম্লানে কৰা সংখ্যাকেইটা আছিলে 3, 6, 9, 12, 15, 18, 21, 24, 27, 30, 33, 36, 39, 42, 45 আৰু 48। ঠিক একেদৰে যদুৱে কৰিছিল 4, 8, 12, 16, 20, 24, 28, 32, 36, 40, 46 আৰু 48। আৰু যদুৱে দুয়োজনে কি কৰিছে যে সিহঁতে কাগজৰ টুকুৰাত যিটো সংখ্যা পাইছিল সেই সংখ্যাটোকে কি কৰে, যোগ কৰি কৰি বঢ়াই গৈছিল। যেনেকৈ অম্লানে পাইছিল 3 সংখ্যাটো, আৰু তেওঁ কি কৰিছে, প্ৰত্যেক 3কৈ বঢ়াই গৈ কিমান পাইছিল, 48 হৈছিল। এই যে 3কৈ বঢ়াই গৈ থাকিলে, এই 3, 6, 9, 12, 15, 18 এই সংখ্যাকেইটা পালে। এইকেইটাই হ'ল আচলতে 3ৰ গুণিতক। ঠিক তেনেদৰে যদুৱে পাইছিল, কিমান পাইছিল, লৈছিল সংখ্যাটো 4, আৰু তেওঁ কি কৰিছে 4কৈ বঢ়াই গৈছিল। 4, 8, 12, 16 আৰু এই সংখ্যাকেইটা হৈছে 4ৰ গুণিতক। ইয়াৰ পৰা আমি কি বুজি, অৰ্থাৎ গুণিতক মানে হ'ল কোনো এটা সংখ্যা আমি বাৰে বাৰে যোগ কৰি গৈ যি ফলাফল পাওঁ সেই সংখ্যাবোৰে হ'ল উক্ত সংখ্যাটোৰ গুণিতক। অৰ্থাৎ আমি প্ৰথমে পাইছিলোঁ 3 লৈছিলোঁ সংখ্যাটো, গতিকে তেওঁ কি হৈছে 3কৈ বঢ়াই গৈ যিকেইটা পাইছোঁ সেইকেইটা হৈছে 3ৰ গুণিতক। ঠিক তেনেদৰে 4 সংখ্যাটো লওঁতে আমি যিকেইটা পাইছিলোঁ সেইকেইটাই হ'ল 4ৰ গুণিতক। কেইটামান উদাহৰণ লৈ লওঁ। তলৰ সংখ্যাকেইটাৰ গুণিতক হ'লে 5, 6 আৰু 2 সংখ্যাটো। ইয়াতে 5ৰ গুণিতক হ'ব 5, 10, 15, 20, 25, 30, 35, 40, 45। যেনেদৰে আমি ওলাই গৈ থাকিব পাৰোঁ। ঠিক তেনেদৰে 6ৰ গুণিতকবোৰ আমি 6, 12, 18, 24, 30, হয়তো এনেকৈ 6কৈ বঢ়াই গৈ যিমান ইচ্ছা গৈ থাকিব পাৰোঁ। 2ৰ গুণিতক কেইটাও ঠিক তেনেদৰে আমি 2কৈ বঢ়াই গৈ থাকিলেই হ'ল। কেনেকুৱা পালে ইয়াতে কমেণ্ট কৰি জনাব। ধন্যবাদ।